বন্ধুসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এতিয়া মই গৈ আছোঁ তিনিচুকীয়া। প্ৰথম চুলিটো কাটি লওঁ, তাৰপিছত তুলি নাই ষ্টাইল চোৱা। আপোনালোকে যিটো ৰাস্তা দেখিছে এইটো ডুমডুমা ফিলবাৰী ৰাস্তা হয় আৰু দুই কাষে আপোনাৰ বাগান দেখিছে, কোম্পানী বাগান। তাৰপিছত কলম মৰা গৈছে, এইটো ডিচেম্বৰ মাহতে কলম মৰা হয়। আকৌ ফেব্ৰুৱাৰী মাৰ্চ মানৰ পৰা ধুনীয়াকৈ গজালি মাৰিব। তাৰপিছত আকৌ পাতৰ আমাৰ যিটো ছিজন সেইটো ষ্টাৰ্ট হ'ব। আৰু এটা আপোনালোকক ধুনীয়া ভিউ দেখাম। মই আছোঁ বৰ্তমান মাকুম ব্ৰিজত। এইটো বাইপাছ হয়। কি ধুনীয়া ভিউ, ইয়াৰ পৰা কি ধুনীয়া লাগিছে। ইয়াত চবে বন্দী কৰে, কি জানানে? ফটো কলেজ পালোহি আৰু দেই। ঠাণ্ডাত বাইক চলোৱাটো বহুত কষ্ট, কঁপি আহিছোঁ একেবাৰে, ক'বই নালাগে। হেলমেটটো ইয়াতে থৈ লওঁ, থৈ কিনি ভিতৰলৈ যাওঁ। দৰ্জাখন খুলি লওঁ, ভিতৰত আন্ধাৰ হৈছে, গতিকে লাইটটো জ্বলাই লওঁ। ৰ'দটো দেখোন এফালে পৰিয়া আছে। মই বৰ্তমান আছোঁ কোৰ্ট তিনিআলিত। আছাম ITI মেইন অফিচটো ইয়াতে আছে, গতিকে ছাৰক এবাৰ লগ কৰি যাওঁ। লগতে প্ৰিণ্ট কৰিবলৈ আছিলে, প্ৰিণ্ট কৰি লওঁ। ছাৰক লগ কৰা হৈ গ'ল। এবাৰ ছাৰৰ অফিচটো আপোনালোকক দেখাম বুলি ভাবিছোঁ। লগতে ট্ৰেইনিং চেণ্টাৰটো আপোনালোকক এবাৰ দেখাই দিম। এই যিখিনি ফটো আপোনালোকক দেখাই আছোঁ, আছাম ITIত ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত যিসকলে চাকৰি জীৱনত ভৰি দি আছে, ইয়াত 3জন আছে অল ইণ্ডিয়াত জব পাবলৈ সক্ষম হৈছে। লগতে আপোনালোকক ছাৰৰ অফিচটো এবাৰ দেখাই দিছোঁ, ইমান সুন্দৰকৈ হয়। বৰ্তমান এইটো অফিচতো দুটা ট্ৰেডৰ ট্ৰেইনিং দিয়া হয়, এটা হৈছে কপা ট্ৰেড আৰু এটা হৈছে ষ্টেন'গ্ৰাফাৰ। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই আপোনালোকক এবাৰ দেখাই দিছোঁ। এইসকল হৈছে কপা ট্ৰেডৰ ছাত্ৰ ছাত্ৰী আৰু মই আপোনালোকক ষ্টেন'গ্ৰাফাৰ ছাত্ৰ ছাত্ৰীসকলক দেখাই আছোঁ। কপা ট্ৰেডৰ ছাত্ৰীসকলকতো আপোনাক দেখাই দিলোঁ, লগতে ক্লাছৰুমটো দেখাই দিলোঁ। আৰু আপোনালোকে যিসকল ছাত্ৰী দেখা পাই আছে, এইসকল হৈছে ষ্টেন'গ্ৰাফাৰ ছাত্ৰী। মই আহিছোঁ প্ৰিণ্ট কৰিবলৈ, কিন্তু ভিডিঅ' বনাওঁতে পাহৰিয়ে গৈছিলোঁ। ফটাফট প্ৰিণ্ট কৰিলোঁ আৰু আহিলোঁ। কলেজ পাই গ'লেহি। আপোনালোকক আছাম ITI কলেজখন এপাক দেখাই দিছোঁ। ব'লক মোৰ লগতে আপুনি ব'লক এবাৰ চাই লওক। এইটো অফিচ ৰুম হয়, ইয়াত মই বহোঁ আৰু ইয়াত বহে এছিষ্টেণ্ট মেনেজাৰ। কি আছে বৰ্তমান এইটো কম্পিউটাৰ লেব হয়। আছাম ITIটো কম্পিউটাৰ লেব হয়। মই বৰ্তমান ইয়াত কাম কৰি আছোঁ। ইয়াৰ পিছতে মই আপোনালোকক দেখাম ফিটাৰৰ প্ৰেক্টিকেল ক্লাছ। এইটো ফিটাৰ ট্ৰেডৰ প্ৰেক্টিকেল হৈ আছে বৰ্তমান। এতিয়া মেকানিক ডিজেলৰ ক্লাছটো আপোনাক অলপ দেখাই দিছোঁ। ডিজেলৰ থিয়ৰী ক্লাছ হৈ থকাৰ বাবে মই ভিতৰৰ পৰা দেখুওৱা নাই, বাহিৰৰ পৰা দেখাই দিছোঁ। এবাৰ চাই ল'ব আপোনালোকে। লগতে আপোনালোকক দেখাম ইলেক্ট্ৰিচিয়ানৰ প্ৰেক্টিকেল ক্লাছ। এইটো হৈছে ইলেক্ট্ৰিচিয়ানৰ প্ৰেক্টিকেল, বৰ্তমান প্ৰেক্টিকেল হৈ আছে। আপোনাক কলেজখন এবাৰ দেখাই দিছোঁ, আহক কলেজখন চাওঁ আহক এবাৰ।
আছাম পেৰামেডিকেল কোৰ্চৰ আৰু দুটা ট্ৰেড আছে, এটা হৈছে নাৰ্ছিং আৰু এটা হৈছে DMLT। নাৰ্ছিঙৰ থিয়ৰী আৰু প্ৰেক্টিকেল ক্লাছটো আপোনালোকক একেবাৰে দেখাই দিছোঁ। গতিকে আজিলৈ ইমানেই, আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। বাই বাই দোস্ত।